এয়া আমি সৰস্বতী মূৰ্তি নিবলৈ আহিছোঁ। ভাজি ল'বা ফোড়নটো দি কিনে নাৰিকলটো ভাজা হ'ব যেতিয়া জয় সৰস্বতী মাইকী। সৰস্বতী মাইকী নিশ্চয় কেলে আগত বহি লৈছে দেই। এয়া আমি আৰি বনাইছোঁ, তাৰমানে ৰংগলী বনাইছোঁ আৰু ৰাতি পূজা আৰম্ভ হৈ গৈছে আমাৰ। এয়া পূজাৰ কামবিলাক কৰি আছে। আপোনালোকৰ ভিডিঅ'টো বৰ দীঘল নহ'ব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ যিমানে খাই ইমানে খাওঁ লাগিছে, কিন্তু পেটটো একদম পুৰা ফুল হৈ গৈছে, ঘামি গৈছে খিচিৰি খাই খাই। খিচিৰি কেনেকুৱা হৈছে কওক? বহুত টেষ্টি হৈছে। কেনেকুৱা হৈছে খিচিৰি? কেনেকুৱা হৈছে? আমাৰ হঠাৎ আহি ওলালেহি আমাৰ লংকেশ্বৰ দা আৰু বৌ। আমি সেইকাৰণে তেওঁলোকৰ স্মৃতি হিচাপে এককপিকৈ ফটো ৰাখিলোঁ। বাকী আমাৰ চেলফি প্ৰাৰ্থনা সভাত আমাৰ চেলফি। এয়া আমাৰ মেমসকলে খানা খাই আছে, আপোনালোকে চাই আছে। সঁচাকৈ বহুত ধুনীয়া হৈছিলে টেষ্টি। মই টিফিন লৈ গৈছিলোঁ, টিফিনত লৈও আনিছোঁ। এয়া পোৱালীবিলাকে খাই আছে। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।